members of BTCL. Now, item number 4, vote for affirmation to be subscribed by the newly nominated members of BTCL. I request the Secretary BTCL to call the names of the nominated MCLA alphabetically. মই শ্ৰী অজয় কুমাৰ হাজৰিকাই বড়োলেণ্ড প্ৰদেশীয় পৰিষদীয় বিধানসভাৰ সদস্য মনোনীত হোৱাত ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপন কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰি মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা পদৰ কৰ্তব্যসমূহ শ্ৰদ্ধাপূৰ্বক নিৰ্বাহন কৰিম। श्रीमती हेमप्रभा देवी, कर्मेश्वर रॉय, I have been nominated as a member of the seat in the council against the upper legal council. Sir, the level of so many different we are to exempt to the constitution or aspect of then I will affect the sovereignty and integrity of India and that I will actually disrespect of the which I am able to enter. thank you. Thank you. Congratulations. Next. মই শ্ৰী ৰতনচন্দ্ৰ ৰাভা বড়োলেণ্ড পৰিষদীয় পৰিষদৰ বিধানসভাৰ সদস্য মনোনীত হোৱাত ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপন কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম। মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা পদৰ কৰ্তব্যসমূহ শ্ৰদ্ধাপূৰ্বক নিৰ্বাহন কৰিম। Thank you. Congratulations. আৰু মগৰ আহিছে নেকি নন্দলাল?